গাইজ আপোনালোকক হীৰামণি ব্লগলৈ স্বাগতম জনাইছোঁ। মই এই ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ। এই চেনেলটোত মই কিছুমান বিউটি টিপছ আৰু ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজি এটা চিকেনৰ ৰেচিপি দিম বুলি ভাবিছোঁ। চিকেনৰ ৰেচিপিটো বনাবলৈ কি সামগ্ৰীৰ প্ৰয়োজন হয় সেইখিনি চাওঁ ব'লকচোন। আৰু যদি মই ৰেচিপি আৰু বিউটি টিপছ দিয়াত কিবা ভুল হয় আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু ৰেচিপিটো খুব সহজভাৱেই বনাইছোঁ, কাৰণ সাধাৰণতে যিখিনি আদা নহৰু মছলা লাগে সেইখিনি দিয়ে বনাইছোঁ। তাৰ মাজতো কিবা যদি ভুল হৈছে আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব। চিকেনখিনি বনাবলৈ এয়া বিলাহী আলু পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াতে মিক্সাৰ জাৰত আদা নহৰু জলকীয়া পিঁয়াজ এইখিনি কাটি লৈছোঁ। এয়া মিক্সিত পিচিম আৰু এইখিনি মাংস প্ৰায় আধা কিলোমান হ'ব। মাংসখিনি মই ৰাতি মেৰিনেট কৰি থৈ দিছিলোঁ। এচামুচ জিৰা গুড়ি, এচামুচ মিট মছলা গুড়ি আৰু এচামুচ আদা নহৰু পেষ্ট আৰু অকণমান মিঠাতেল। এতিয়া মাংসখিনি বনাবলৈ মই ইয়াতে মিঠাতেল গৰম কৰি লৈছোঁ। ইয়াতে প্ৰায় এচামুচতকৈ অলপ কম পাঁচফোৰণ দি দিছোঁ। গেছটো বঢ়াই দিছোঁ। আৰু এটা কথা কৈ থওঁ, মাংস বনাবলৈ আপোনালোকে খন্তি ব্যৱহাৰ কৰিব, তেতিয়া মাংসটো নাভাগে। মই ইয়াত অকল পাঁচফোৰণে দি দিছোঁ। এতিয়া মাংসখিনি বহাই দিম। ফ্ৰিজত থোৱাৰ কাৰণে অকণমান খাই ধৰিছোঁ। এয়া মই মাংসখিনি অকণমান লৰাই দিলোঁ, তেনেকৈ সিজি থাকিবলৈ দিম। বাকীটোত লাগি থকা ৰসখিনি ঢালি দিলোঁ। মাংসখিনি ঢাকনি লগাই 3 মিনিটৰ কাৰণে থৈ দিম। প্ৰায় 3 মিনিট হৈ গৈছে। এতিয়া ঢাকনিখন গুচাম। ঢাকনিখন গুচাই এতিয়া লৰাই থাকিম অকণমান। আকৌ ঢাকনি পাত লগাই দিম। এতিয়া অকণমান পিছত ঢাকনি পাত গুচাই চাম। এয়া দেখিছেনে, মাংসৰ পৰা তেল ওলাইছে, অলপ কালাৰটো চেঞ্জ হৈ গৈছে। এইখিনি সময়তে আমি আলু পিঁয়াজ বিলাহীখিনি ইয়াত দি দিম। গোটেইখিনি মিক্স কৰি ল'লোঁ। ইয়াৰ পিছত মই আকৌ ঢাকনি পাত লগাই 5 মিনিটৰ কাৰণে থৈ দিম। 5 মিনিট হৈ গৈছে। এতিয়া মই ঢাকনি পাত গুচাই
ল'ম। আৰু এইখিনি সময়তে মই নিমখখিনি দি ল'ম। আপোনালোকে সোৱাদ অনুযায়ী নিমখখিনি দি ল'ব। মই বৰ্তমান 1 চামুচ দি লৈছোঁ। এতিয়া ভালদৰে মই লৰাই দিছোঁ। এতিয়া আকৌ মই ঢাকন পাত দি থৈ দিম। এনেকৈ ভাপত সিজাই মাংস বনালে গ্ৰেভিটো খুব সুন্দৰ হয়। এতিয়া মই ঢাকনি পাত দি দিলোঁ। ঢাকনি পাত গুচাই ল'লোঁ। চাওকচোন মাংসখিনি কি ধুনীয়াকৈ তেল বিৰিঙি ওলাই আহিছে। ইয়াতে এতিয়া মই এই পেষ্টটো ঢালি দিম। আৰু মই সদায় মিক্সাৰ জাৰত পেষ্টখিনি ইয়াত ঢালি দিয়াৰ পিছত মিক্সাৰ জাৰৰ পৰা সদায় এনেকৈ অকণমান ৰাখি থৈ দিওঁ। দেখিছেনে? ইয়াতে ইলাচি, জালুক, লং পিচি ল'ম। তেতিয়া আদা নহৰুৰো টেষ্টটো থাকি যায়, ইলাচিটো থাকি যায়, খুব ধুনীয়া হয়। এতিয়া মই এইখিনি লৰাই দিম। পিঁয়াজৰ পেষ্টটো অকণমান কাঢ়া হৈ যায়, দোৱাই যোৱাৰ নিচিনা হয়, তেতিয়া খাবলৈ অলপমান বেয়া লাগে। কিন্তু এনেকৈ সিজাই থাকিলে কমতে যেতিয়া সিজিব তেতিয়া খাবলৈ বেছি সোৱাদ হয়। আৰু এইখিনি সময়তে মই একেলগে হালধি গুড়িখিনিও দি ল'ম। প্ৰায় মই চিকেনখিনি 7 মিনিটমান সিজাৰ পিছত ইয়াতে গৰম পানী ঢালি দিলোঁ। এতিয়া গেছটো বঢ়াই ল'ম আৰু এইখিনি উতলিবলৈ এৰি দিম। ইয়াত ঢাকনি পাত লগাই দিম। আঞ্জাখন উতলি আছে, প্ৰায় হ'বই। আৰু মই ইয়াতে ৰঙা জলকীয়াৰ গুড়ি 1 চামুচ দি দিলোঁ। আৰু এতিয়া পিচি থোৱা ইলাচি 2টা, জালুক 4টা, লং 4টা পিচি থৈ দিছিলোঁ। এতিয়া সেইখিনি দি দিম। আৰু আপোনালোকে এটা কাম কৰিব, ইলাচি গুড়ি দিয়াৰ পিছত ঢাকনি পাত বহাই থৈ দিব। ইলাচি গুড়িৰ চেণ্টটো গুচি যাব নহ'লে। দেখিছেনে? এতিয়া পানী প্ৰায় শুকাই আহিলে আৰু মই এইখিনি সময়তে গেছটো অফ কৰি দিম। আপোনালোকে হয়তো কালাৰটো বগা বগা দেখিব পাৰে অকণমান, কাৰণ মোৰ লাইটটো ওচৰতে, সেইকাৰণে লাইটৰ পৰা পোহৰটো পৰে, সেইকাৰণে অলপ বগা বগা দেখি।
বাউলত উলিয়াই লৈছোঁ অকণমান এনেকৈ পিঁয়াজ দি দিছোঁ দেখাত ধুনীয়া হ'বলৈ চাওকচোন কি ধুনীয়া কালাৰ আহিছে আপোনালোকেও এনেকৈ বনাই চাব আজিলৈ ধন্যবাদ